কবিতা কেনেকৈ লিখে বাৰু গান। আজিকালি মানুহৰ সম্বন্ধবোৰ বজাৰৰ পৰা বস্তু লৈ অনা পলিথিনৰ সেই মোনাটোৰ দৰে হৈ পৰিছে। পলিথিনৰ মোনাটো যিদৰে প্ৰয়োজন শেষ হ'লে ডাষ্টবিনত পেলাই দিয়ে, তথৈবচ মানুহৰ ক্ষেত্ৰতো একেই হৈ পৰিছে। তোমাৰ প্ৰয়োজন শেষ হ'লেই তোমাৰ আপোন মানুহজনৰ ওচৰতো তুমি অচিনাকি হৈ পৰিবা। তোমাৰ আপোন মানুহজনে তোমাকো পাহৰণিৰ ডাষ্টবিনত পেলাই থব, প্লাষ্টিকৰ পলিথিনৰ দৰে। আজিকালিৰ এই সম্বন্ধবোৰ কি হৈছে জানো?